নমস্কাৰ আমি অসমীয়া হসাই সবকে নতুন বছৰৰ শুভেচ্ছা জনালো আৰু আজি আমি আপোনালোকক লৈ যাব চেষ্টা কৰিছো সূৰ্য পাহাৰ গোৱালপাৰা সূৰ্য পাহাৰ যেটো ডিম্পু বৰুৱাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিল মানে ডিম্পু বৰুৱাই গোৱালপাৰা হৈ গুৱাহাটী যাওঁতে কৈছিল যে সূৰ্য পাহাৰ দেখুৱাম গতিকে ডিম্পু বৰুৱাৰ আগত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব যদি ভাল পাইছে বা লাইক কৰক যিসকলে সাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰক আৰু পাৰিলে অন্যান্য ব্যক্তিৰ লগত শেয়াৰ কৰক যাতে সকলোৱে সূৰ্য পাহাৰ মোৰ ভিডিওৰ যোগেদি দেখা পায় গোটেইখিনি চাবৰ কাৰণে ভিডিওটো সম্পূৰ্ণৰূপে চাব অলপ স্কিপ নকৰিব অলপ কাটি নিদিব একদম প্ৰথমৰ পৰা শেষলৈকে চাব চালেহে সূৰ্য পাহাৰৰ বিষয়ে গোটেইখিনি গম পাব নহলে আহক আজি ভিডিওটো আমি আৰম্ভ কৰোঁ ভিডিওটো আৰম্ভ কৰাৰ আগতে 2 ঘণ্টা গাড়ী চলাব লাগিব গতিকে আহক আৰম্ভ কৰোঁ আজি নতুন বছৰৰ পহেলা তাৰিখ উপলক্ষে আপোনালোকক লৈ গৈ আছো শ্ৰী সূৰ্য পাহাৰৰ সূৰ্য দেৱতাৰ মন্দিৰ আছে যিকি নহওক এই এটা মন্দিৰ এইটো বিষ্ণু মন্দিৰ আজি আপোনালোকক কেৱল মন্দিৰ আৰু মন্দিৰেই দেখাম ৰাস্তাৰ কাষত যিমান মন্দিৰ আছে সেইবিলাক আৰু শ্ৰী সূৰ্য পাহাৰৰ সম্পূৰ্ণ দেখুৱাম চলন্তাপাৰা হৰিপানীত ৰেল ক্ৰছিঙত কিছু সময় ৰ'বলগীয়া হ'ল ইয়াত ৰৈ এটা বিশেষ দৃশ্য দেখা পালোঁ বেলেগ ধৰণৰ বাছবিলাকে উধাই মুধাই আহি আগত থিয় দিল এই চাওক এই দুখন বাছ ইহঁতৰ কোনো ৰুল ৰেগুলেশ্যন নাই কোনো নিয়ম নাই আমি আগৰ পৰা ৰৈ আছোঁ ইহঁতে হুৰ মুৰকৈ আহি মাজত সোমাই দিলে আমি প্ৰায় আহি শ্ৰী সূৰ্য মন্দিৰ পালোঁৱে এইটো ৰাস্তাৰে সোমাই যাব লাগে এয়া এখন গেট এইখন মূল গেট নহয় এইখন হৈছে মূল গেটখন মূল প্ৰৱেশদ্বাৰ আমি শ্ৰী সূৰ্য মন্দিৰৰ কেম্পাছত প্ৰৱেশ কৰিলোঁ আমাৰ লগে লগে আপোনালোকেও প্ৰৱেশ কৰিব বছৰৰ 1 তাৰিখ 2021 বৰ্ষৰ আজি 1 জানুৱাৰী সেই উদ্দেশ্যে আমি মন্দিৰত এটা সেৱা জনাওঁ যাতে বছৰটো ভালে কুশলে যায় ইয়া চাওক অগণন গাড়ী পাৰ্কিং হৈ আছে এওঁলোকে পাৰ্কিঙৰ কাৰণে ফিজ কালেকশ্যন কৰি আছে পাৰ্কিং ফিজ দিবই লাগিব যিহেতু এওঁলোকে গাড়ীবিলাক পাৰ্ক কৰিবৰ কাৰণে সুবিধা কৰি দিয়ে আৰু সেইটো এওঁলোকৰ পকেটত নাযায় সেই যিখিনি পাৰ্কিঙৰ ফিজ কালেকশ্যন হয় সেই দান বৰঙণি মন্দিৰ কৰ্তৃপক্ষৰ ওচৰত যায় গতিকে পাৰ্কিং ফিজ দিবই লাগিব কিমান 50 আমি সোমাই দিলোঁ পাৰ্কিঙত আমাৰ গাড়ীখন ঠাইটো আছে কিন্তু কথা হ'ল কোনখিনিত পাৰ্ক কৰোঁ সেয়াহে কথা যিয়ে নহওক ঠাই বিচাৰি উলিয়ালোঁ যাতে উলিয়াবৰ কাৰণে অসুবিধা নহয় সূৰ্য পাহাৰ আহি পালোঁ দিয়ক কিবাকে চাওক পিছফালে ইমান গাড়ী একদম এলাহী কাণ্ড কাৰখানা পিছফালে চাওক গাড়ী আৰু শেষ নাই আমাৰ গাড়ীখন ইয়াতে থলোঁ অলপমান চাইড কৰি আগত ইফালে যাবি না নহয় ইফালে যাবি দেখো ইয়াত আছে অসংখ্য বান্দৰ এয়া চাওক প্ৰায় হিংসৰ নিচিনাই কৰে মানুহক নাকামুৰে কিন্তু হাতৰ বস্তু যি থাকে কাঢ়ি লৈ যাব বিচাৰে প্ৰত্যেকটো বান্দৰৰ এটাই উদ্দেশ্য খোৱা বস্তু দৰকাৰ চাওক এইটো কি কৰি আছে
আমি প্ৰথমতে আগবাঢ়িছোঁ হনুমান মন্দিৰত, বজৰংবলী মন্দিৰত পূজা কৰাৰ উদ্দেশ্যেৰে। মন্দিৰটো অকণমান ওখ ঠাইত স্থাপিত, সেই উঠি যাব লগা হ'ল। আৰু এয়া আমি আহি পালোঁ বজৰংবলী মন্দিৰ। প্ৰথম পূজাভাগ আমি ইয়াতে আগবঢ়াইছিলোঁ বজৰংবলীক। আমাৰ লগে লগে আপোনালোকেও চাওক মন্দিৰৰ ভিতৰভাগ। পাৰিলে আপোনালোকে অতি সেৱা আগবঢ়াওক। এয়াই হৈছে ভিতৰভাগ, মন্দিৰৰ ভিতৰ চৰা। ভক্তৰ ভিৰ, নতুন বছৰ উপলক্ষে সকলো ভক্তই আহিছে। আৰু এইজোপা গছ চাওক, ইমান ডাঙৰ গছ। মই আগতে এনেকুৱা ডাঙৰ গছ দেখাই নাই। মহাদেৱ বাবাৰ মন্দিৰ এইটো, ইয়াতে সেৱা জনালোঁ। কেফ টেম্পল মানে গুহাত থকা মন্দিৰ। এই মন্দিৰটো গুহাত। এয়া চাওক, শ্ৰীসূৰ্য পাহাৰত অসংখ্য শিৱলিংগ আছে, সৰুৱে ডাঙৰে মিলাই পেলাই মুঠ ৯৯,৯৯৯টা। তাৰমানে ১,০০,০০০তকৈ এটা কম। ব্যাসদেৱে, আমাৰ হিন্দু শাস্ত্ৰ মতে ব্যাসদেৱে ছেকেণ্ড কাশী মানে দ্বিতীয় কাশী হিচাপে শ্ৰীসূৰ্য পাহাৰক প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। আৰু কাশী বৰ্তমান য'ত ১,০০,০০০ শিৱলিংগ আছে তাতকৈ এটা কম, ৯৯,৯৯৯টা শিৱলিংগ ইয়াত স্থাপন কৰিছিল ব্যাসদেৱে। আপোনালোকে চাওক, সৰুৱে ডাঙৰে বহুত ধৰণৰ শিৱলিংগ ইয়াত আছে। চাওক, কেফ টেম্পল, কেফ গুহাৰ ভিতৰতো শিৱলিংগ আছে। আৰু বহুত শিৱলিংগ আছে, আপোনালোকক জাষ্ট দেখুৱাই আছোঁ, আপোনালোকে হিচাপ কৰি থাকিব। মই হয়তো আপোনালোকক গোটেইখিনি দেখুৱাবলৈ সক্ষম নহ'ম, কিন্তু সৰুৱে ডাঙৰে গোটেই যদি এফালৰ পৰা হিচাপ কৰি যায় সেইটো নম্বৰেই পাব। কিছুমান ভাঙি গৈছে, অৱশেষ থাকি গৈছে। সেয়া চাওক। চলাইছে নেকি? চলা একদম চলাই দিয়া, আছেনে নাই? ঠাকুৰ, অ' ঠাকুৰ, এইবিলাক কিহৰ মূৰ্তি? দশাৱতাৰ। ভগৱানৰ দশাৱতাৰ। দশাৱতাৰতে ধৰিছিল। বাপৰে বাপ, ইয়াত কিন্তু শিৱলিংগৰ শেষ নাই। আপোনালোকে যেনেই যায় তেনেই শিৱলিংগ পাব। এই এটা আমি ভক্তি কৰিলোঁ, আচৰিত কথা, ইমান শিৱলিংগ আছে। আৰু দ্বিতীয় কাশী হিচাপে পৰিগণিত হোৱা এইখন ঠাই বৰ্তমান অস্তিত্ব সংকট অৱস্থাত আছে, অস্তিত্ব সংকটত ভুগি আছে। খুবেই ভাল লগা পৰিৱেশ, আপোনালোকেও আহিব পাৰে। আকাশী গংগা ইয়াত আছে, ভিডিঅ'খিনি গোটেই দেখাই দি আছোঁ। এইটো গুহা, শিলৰ গুহা। মই বাৰে বাৰে কৈ আছোঁ কেফ টেম্পল বুলি। এইটো গুহাৰ প্ৰৱেশ কৰা
প্ৰৱেশদ্বাৰ। এইটো ভিতৰত আহল বহল ঠাই, ভালেকেইজন মানুহ একেলগে সোমাই থাকিব পাৰে। আৰু ইয়াতেই আছে আকাশী গংগা। এয়া চাওক, শিলৰ গুহাটোৰ ভিতৰত ইমান বহল ঠাই, ভালেকেইজন মানুহ আছে। আমিও সোমাই আহিলোঁ লগতে, তথাপি বহুতখিনি ঠাই আছে। এইটো মানুহে নিজে নিৰ্মাণ কৰা নহয়, এইটো প্ৰাকৃতিকভাৱে স্থাপিত। এইটো হৈছে আকাশী গংগা। ইয়াত চাওক পানী আছে, পানী ওপৰৰ পৰা দিয়া নহয়, পানী ভিতৰে শিলৰ মাজেৰে আহি ইয়াত জমা হৈ থাকে। এইটোৱে আকাশী গংগা, ইয়াৰ পানী আমি লৈছিলোঁ। নতুন বছৰৰ আদৰণি শ্ৰীসূৰ্য পাহাৰতো কৰা হৈছে। এইটো নতুন এটা বটিং চেণ্টাৰ খোলা হৈছে, সৰু এটা পুখুৰী, তাত টিকট ঘৰ আছে। টিকট লৈ পেলাই এনেদৰে নাও চলাব পাৰে। মই আগতেও কৈছোঁ শিৱলিংগৰ কথা, এই এটা শিৱলিংগ। আপোনালোকে হিচাপ কৰি থাকিব, কিন্তু মই জাষ্ট দেখুৱাই আছোঁ, আপোনালোকে হিচাপ কৰি থাকক। এইবিলাক এইটোও হয়, এইবিলাক ভাঙি গৈছে বিভিন্ন কাৰণত, প্ৰাকৃতিক কাৰণত ভাঙি গৈছে, ক্ষয় হৈছে। কিন্তু শিৱলিংগ যে তাৰে চিন আছে, এইবিলাক ডাঙৰ ডাঙৰে এয়াও বহু দূৰ দূৰণিলৈকে দেখা যায় শিৱলিংগ। সেইবিলাকৰ মাজতো চাওক ডাঙৰ ডাঙৰ শিৱলিংগ স্থাপিত হৈ আছে। এয়া ত্ৰিশূল মন্দিৰ, ত্ৰিশূল মন্দিৰত আমি পূজা কৰিলোঁ। আৰু এতিয়া আমি আগবাঢ়িছোঁ সূৰ্য দেৱতাৰ মন্দিৰ। যি সূৰ্য পাহাৰ আৰু সূৰ্য মন্দিৰ, এয়াই হৈছে সূৰ্য দেৱতাৰ মন্দিৰ। আৰু সূৰ্য দেৱতাক পূজা কৰাৰ উদ্দেশ্যে আমি এইটো মন্দিৰত প্ৰৱেশ কৰিছোঁ। সূৰ্য মন্দিৰৰ ভিতৰত আহি পালোঁ আমি। এতিয়া সূৰ্য মন্দিৰৰ ভিতৰত গৈ আছোঁ, পূজা কৰিম। এয়াই হৈছে মূল মন্দিৰৰ ভিতৰ চৰা। আপোনালোকক দেখুৱাবলৈ পাই মই সুখী হৈছোঁ, নিশ্চয় ভাল পালে। আৰু এয়া আমাৰ শ্ৰীসূৰ্য পাহাৰৰ সূৰ্য মন্দিৰ দৰ্শন কৰা শেষ হ'ল। আমি এতিয়া গাড়ীত অলপ সময়ৰ কাৰণে জিৰণি লৈছোঁ, আৰু খোৱা বস্তু আমি যি আনিছোঁ গাড়ীত খাম। এতিয়া খাই পেলাই আমি ঘৰমুৱা হ'ম। খোৱা বস্তু ৰেডি, ভোকতে একদম পেট কৰকৰা হৈ গৈছে। এতিয়া লুচি ঘুগুনি লৈ আহিছে, লুচি ঘুগুনি অলপমান খাম। লুচি ঘুগুনি খোৱা হ'লে আমি যাত্ৰা কৰিম। আপোনালোকক যিমানখিনি পাৰোঁ সূৰ্য মন্দিৰৰ বিষয়ে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভাল পালে। আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ দিয়ক। আমাৰ আজিৰ অনুষ্ঠান শেষ হ'ল, আমি ঘৰত গৈ আছোঁ। পৰৱৰ্তী সময়ত আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।